নমস্কাৰ বন্ধু বান্ধৱী, কেনে খবৰ? মিষ্টাৰ শইকীয়া ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি মাছ মাৰিবলৈ যাম আজি, মাছ সিঁচিবলৈ যাম, মানে পানী সিঁচিবলৈ যাম, মাছ ধৰিবলৈ যাম। সৌ সেইফালে আমাৰ সেইখন সেউজীয়া পথাৰ, মই আহি আছোঁ এতিয়া। আমি মাছ সিঁচোতে যিটো মাছ ধৰিম আমি অকণমান দেখুৱাম আপোনালোকক। তেতিয়ালৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব। এয়া আমাৰ ঠাই, আমাৰ সুন্দৰ পৰিৱেশ, গাঁৱৰ পৰিৱেশ, গাঁৱৰ ল'ৰা। মাছ অকণমান মাৰিম। আহিছা? আমি এই তাতে মাৰিম মাছ, এই তাতে। এই দুজন লোক নামি আছে এতিয়া, তাতে মাৰিম আমি। ঠিক আছে, দেখুৱাই আছোঁ আপোনালোকে চাই দিম। বান্ধৱীসকল, এয়া আমি সিঁচা আৰম্ভ কৰিছোঁ। এয়া এজন আমাৰ কাইলাহৰে দাদাই সিঁচি আছে। এয়া মাছ কিমান পাওঁ সেইটোহে মেইন কথা। হ'লেও পানীখিনি শুকাম বাৰু, সেইখিনি কনফিডেঞ্চ আছে। পানীখিনি শুকাম, মাছটো বাৰু পিছত মাছ পালে মই দেখুৱাম। মাছ আৰু এজন আছে আমাৰ লগত, এয়া একেলগৰ লগ। আমি তিনিজন সিঁচা মানুহ। মাছ পোৱাটো ডাঙৰ কথা নহয়, পানী ঘোলা কৰিম। হুৱা বন মোৰ শান্ত মন, আল ফুল হাতেৰে লোৱা বুটলি। বন্ধু বান্ধৱীসকল, কহুৱা বন, সুন্দৰ এটা লোকেশ্যন, ভিউজ। এই কাকৰাকেইটা এতিয়া ধৰি দিছে, ধৰিম নহয় কাকৰাকেইটা। এই কাকৰা এটা পাইছে, মাছ হিচাপ প্ৰায় শেষে। এই মাছ ওলাব এতিয়া, এইবিলাক মাছ ধৰিম বাৰু। দেখাম এইটো সৰু কাকৰা, সৰু টিকলা কাকৰা। মাছ ধৰা প্ৰায় শেষ, এই খণ্ডটোৰ শেষ। আৰু আছে আগত, আমি আৰু সিঁচিম। এইখিনিত শেষে প্ৰায়, ধৰাটো শেষ। এই গোটেই এইটো খালী। বন্ধু বান্ধৱীসকল, এইকেইটা পাইছোঁ। শেষত বাৰু মই গোটেইকেইটা মাছ দেখুৱাম আপোনালোকক। আৰু এটি ঠাই আমি এতিয়া মাছ ধৰিম। এয়া একদম জংঘলৰ মাজত, এইয়া চাফা কৰি আছে, জংঘল চাফা কৰি মাছ সিঁচিব লাগিব। এয়া চাওকচোন আপোনালোকে ঠাইবোৰ, এইয়া কেনেকুৱা ঠাই। তাতে সোমাই আমি মাছ ওলাম এতিয়া, দেখুৱাম বাৰু এইটোত, চাই থাকক। এতিয়া আমি বান্ধটো দিম। এয়া আমি কোদালেৰে বান্ধটো দি আছোঁ। এই বান্ধটো দিছে। ঠাইটো কেনে লাগিছে আপোনালোকৰ? লোকেশ্যনটো, মাছ সিঁচাৰ লোকেশ্যনটো জনাবচোন, কমেণ্টত জনাব, ভাল পাম। এইটো গোৰকা চেং দেখিছ নহয়? ডাঙৰ নহয়, আছে মালদাম ডাঙৰ কিন্তু হেৰি দেই, দীঘল চাগে মাল কুচিও নহয়। এনেকে খেতিও না একবাৰ লাই দিম, লাই দিয়া পানী অলপ কম। আমাৰ
আমাৰ হ'ল প্ৰায় মাছ সিঁচা মাছ ধৰা আমাৰ হ'লে এতিয়া আমি মাছ ধৰি উঠি গৰম খুব গৰম এটা বস্তু খাইছোঁ আমি এইটো আমাৰ এই লবৰ টেঙা বুলি কওঁ আমি এটা টেঙা বুলি কওঁ এইবোৰ বাকলি আমি কাটিলোঁ এটা হৈ গ'ল এয়া এতিয়া আমি খাম খাই উঠি আমি মাছবোৰ দেখুৱাই আছোঁ বন্ধু বান্ধৱী ক'লে এয়া আমাৰ মাছবোৰ দেখুৱাম এতিয়া দেই বাকী দি মাছ এয়া এইটো গোৰকা চেং বুলি কয় কি মাৰিছে দেখিছেনে আপোনালোকে এইটো গাই ঝুলু লুলু আমি এইটো মেইন এইটো দেখিছেনে শিঙি মাছ নাই শিঙি মাছ এইটোৱে পাইছোঁ আৰু বিশেষ নাই এইকেইটা মাছে ভাল পাইছোঁ এইটো এটা আপোনালোকে চাই থাকিব এতিয়া আমি ভগাম মানে আমি তিনিজনে মাছটো ধৰিছোঁতো এতিয়া আমি তিনিটাৰ ভাগ কৰিব এতিয়া আপোনালোকে চাই থাকিব কাৰোবাৰ তাত কম হ'লে আপোনালোকে কৈ দিব দেই কাৰোবাৰ তাত কম হ'লে সমান ভাগ হ'ব লাগিব এটাই যাতে কম নাপায় আপোনালোকে চাই থাকিব আৰু ক'ব কমেণ্টত কাৰ তাত কম পৰিল কাৰ তাত বেছি পৰিল যদি সমান হৈছে তথাপিতো ক'ব কমেণ্টত সমান হ'লে হুলু লুলু বুলি লিখি দিবি পাইছোঁ দে নাই দুটামান এই ৰ এইটো আপোনালোকৰ ফালে কি মাছ বুলি কয় এইটো তোৰা মাছ লেউৰী সুতীয়া ঠায়ে ঠায়ে বেলেগ বুলি কয় কিছুমানে লেউৰী সুতীয়া বুলি কয় বোলে এইটোক কয়নে নকয় আকৌ লেউৰী সুতীয়া বুলি কয় নৰ্থ ইষ্টৰ ফালে চাইছোঁ বুজিলে দে এটা লওঁ সোমাই দিম মই নালোঁ আৰু তামোল এখন খাই লওঁ এইবিলাক গাঁৱৰ মজা এইবিলাক মজা অকল গাঁৱতহে পোৱা এয়া আমি এতিয়া ভাগ ভাগকৈ লৈছোঁ আপোনালোকে দেখিছে নহয় এইটো এটা ভাগ মই দেখুৱাই দিছোঁ এয়া এটা ভাগ এইটো সোমালে ইয়াতে সেই খালেত দিলে আৰু এটা এইটো ভাগ আৰু এটা এইটো ভাগ আৰু এইখিনি ভগাব আছে এইখিনি ভগাম বাৰু সেইখিনি ভোগলৈ চাই থাকিব আপোনালোকে এই দুটা একে সমান পাইছোঁ না এই দুটা এই এটা সৰু আছে মিডিয়াম এটা দি পেলাই এনেকৈ ভাগ কৰা মানে আমাৰ তিনিটা ভাগ এইটো সৰু সেইটো সৰু তাতে এটা দিছোঁ তিনিটা ভাগ আমাৰ আৰু আছে এইখিনি ল এইটো এজনে ল'লে এয়া তাত এটা সোমাই এয়া আৰু এজনৰ তাত এটা সোমাইছে আৰু এই মূৰটো আমাৰ এবাৰ তিনিটা এবাৰ তাৰমানে এই মাছটো নিমিলে সেইকাৰণে এটা তিনিটা এটা এই ডাঙৰটো মিলোৱা হৈছে বন্ধু বান্ধৱীসকল আমাৰ প্ৰায় শেষ মাছ ভগোৱা শেষ মাছ মাৰা শেষ এয়া মাছ এইটো এটা ভাগ তাৰপিছত এই খালৈটোত এয়া এটা খালৈটোত এটা ভাগ তাৰপিছত আৰু এইফালে এইটো খালৈত এটা ভাগ এনেকৈ আমি ভগাই ল'লোঁ গতিকে বন্ধু বান্ধৱীসকল আজিলৈ এৰিছোঁ টাটা বাই বাই